Hello guys, good evening. আমি আহিছিলো চেপাখোৱা হস্পিটেললৈ আহিছিলো। স্বাস্থ্য অকমান অৱনতি ঘটি আছে, বৰ শান্তিতে আছো। সেইটো কাৰণে টেষ্ট কেইটামান আছিলে তাকে কৰিবলৈ আহিছিলো। কৰি হৈ গ'ল, ৰিপৰ্টটো দিব 3টামান বজাত। সেইটো কাৰণে আৰু এটা ৰিপৰ্ট দিব 3 দিনৰ পাছত। সেইটো কাৰণে এতিয়া যাওঁ মাইনাবাইহঁতৰ ঘৰলৈ। অকণমান টাইম 3টা বজালৈকে তাতে ৰৈ থাকোঁগৈ। কিনো কৰিম ইয়াত ৰৈ গৈ আছোঁ এতিয়া। আৰু আমাৰ এইজনৰ আজি বাৰ্থডে চাৰ্থডে নাপাতে আৰু বেমাৰ চাওঁতে গৈছে। গৈ আছোঁ এতিয়া। এইখন হৈছে থানা, চেপাখোৱা থানা। মাইনাবাহঁতৰ ঘৰ আহি পাই গ'লোহি আৰু এই বতৰ পূৰা ডাৱৰীয়া। এইফালে পোৱালীকেইটা পূৰা খেলাত বিজি, কেৰম খেলি আছে। অকণমান দেৰি পাছত ওলামেই আৰু ইয়াৰ পৰা চাহ তাহ খাই। এতিয়া আমি আকৌ আহি আছোঁ চেপাখোৱা হস্পিটেল। এইখন হৈছে হস্পিটেল চেপাখোৱাৰ। ৰিপৰ্ট ল'বলৈ আহি আছোঁ। লেবৰেটৰীটো ওপৰত আছে, তাতেই দিব ৰিপৰ্ট। গৈ আছোঁ আমি এতিয়া। আৰু এতিয়া ইয়াতে ঠেলাত খাবলৈ আহিলোঁ, কিবা এটা খাই লওঁ। দিনটো এনেকৈয়ে গুচি গ'ল, ঘৰতে ভাত খাই অহা। ভোকো লাগিছে অকণমান। এয়া মামাক আৰু চুনুৱে পূৰা চাওমিন খাইছে, চিকেন চাওমিন। পূৰা দবানো। আমাৰ প্লেট অহাই নাই। মাইনাবা আৰু মই মামাই নচুবোৱাকৈ গেলি দিছে। চাটনি আছে না? চাটনি অকণমান দিব লাগিছিল। এতিয়া বৰ্তমান ঝাল চানা খাই আছোঁ দুজনীয়ে। আৰু আহি গ'ল আমাৰ ম'ম'জ প্লেট। খাই লওঁ, খাই বৈ লগ পাম আপোনালোকক। বাৰ্থডে বজাৰ কৰোঁতে হেল্ল' গাইজ বজাৰ কৰোঁতে দেৰিয়ে হ'ল, গধূলিয়ে হ'ল ঘৰলৈ যাবলৈ। চেপাখোৱাতেই আছোঁ আমি। আজি বাৰ্থডে স্পেচিয়েল পোলাও পনীৰ খাম আৰু কুকুৰা এটা। মায়ে কুকুৰাটো লৈ যাম কৈছে। কুকুৰা এটা সেইবিলাক বজাৰ কৰি থাকোঁতে দেৰিয়ে হ'ল ঘৰলৈ যাবলৈ। আৰু মেডিকেলটো দেৰি হ'ল বাৰু, ৰিপৰ্টৰ কাৰণে ৰ'ব লগা হ'ল। আৰু এতিয়া মাইনাবাহঁতেও যাব, চুনুৱা মাইনাবাই ঘৰলৈ গৈছে কাপোৰ চাপোৰ ঠিক ঠাক কৰি আহিবলৈ আৰু কাপোৰ আনিবলৈ বুলি, গৰম কাপোৰ। তো ঘৰত পাই লৈ মেলি ভিডিঅ' কৰি আছোঁ। আৰু ঘৰ আহি পালোহি। এতিয়া মই বনাই আছোঁ পনীৰ। আৰু ইয়াত সকলোৱে বহি লেকচাৰ মাৰি আছে আৰু মাইনাবাই পোলাও বনাবলৈ লৈছে। দেখাই যাম আপোনালোকক সকলোবোৰ কি কি বনাইছিলোঁ। আৰু এয়া হৈছে লোকেল চিকেন। এয়া পনীৰ বনাই হোৱা নাই, বনাবলৈ লৈছোঁহে আৰু। আৰু সকলোৱে ইয়াতে বহি জুহালত বহি পূৰা লেকচাৰ মাৰি আছে। মুখখন দেখাই দিয়া, তোমাৰ আজি হেপী বাৰ্থডে হৈছে নহয়। হাই কৰি দিয়া, হাই কৰি দিয়া। এতিয়া পোলাও ৰেডি হৈ গ'ল, পনীৰো ৰেডি হৈ গ'ল।
আৰু লোকেল চিকেনখিনিও হৈ গৈছে, দেখাইছোঁ আপোনালোকক। এয়া হৈছে লোকেল চিকেন আৰু ইফালে পনীৰ। আৰু এতিয়া খাই বৈ লওঁ, তাৰপাছত লগ পাই আছোঁ আপোনালোকক। চাই থাকিব ভিডিঅ'টো শেষলৈকে। হেল্ল' এভৰিৱান, গুড ইভিনিং সকলোকে। আৰু ভিডিঅ'টো 25 তাৰিখৰ পৰা কৰি কনক্লুজন কৰিবই পৰা নাই, আজি কৰিবলৈ লৈছোঁ। বহুত দিন ভিডিঅ' দিয়া নাই ইউটিউবত, গাটো বৰ এটা ভাল নাছিল, সেইটো কাৰণে ভিডিঅ'বিলাক বাৰু কৰি থকা হৈছে, কিন্তু এডিটিং কৰিবলৈ পৰা নাই আৰু মনো যোৱা নাই। মন চন ভাল নাথাকিলে সেইবোৰ কৰিবলৈও মন নাযায় বাৰু। আজি 25 তাৰিখৰ পৰা আজি 3 তাৰিখৰ দিনাহে মই ভিডিঅ'টো শেষ কৰিবলৈ লৈছোঁ। আৰু বাৰ্থডেটো তেনেকৈ একো ডাঙৰকৈ পতা নাই, এনেই ঘৰৰ মানুহকেইজনে আৰু আনি খালোঁ সৰুকৈ এসাঁজ সকলোৱে মিলি। তাকে আপোনালোকে কেনেকুৱা পালে জনাব। আৰু মোৰ চেনেলটোত যদি আপোনালোক নতুন হয় তেনেহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়াৰ পৰা আৰু অকণমান সঘনাই ঘনকৈ ভিডিঅ'বিলাক দি থাকিম, গাটো অকণমান ভাল পাইছোঁ যিহেতু। আৰু আপোনালোকে চাই থাকিব, মৰম দিব আৰু মোৰ চেনেলটো আদৰি ল'ব আৰু মোক আগবাঢ়ি যোৱাত অকণমান সহায় কৰিব। তেনেহ'লে আজিলৈ ইমানতে শেষ কৰিছোঁ, আকৌ লগ পাম। বাই বাই।